এই যে প্ৰেম বুলি সান্তনা দি আমি কিছুমান সম্পৰ্ক জীয়াই ৰাখিব বিচাৰোঁ, তেওঁৰ পৰা আমি অকণমান সময়ৰ বাবেও ভিক্ষা খুজিব বিচাৰোঁ। সদায় তেওঁৰ পৰা অৱহেলিত হৈ উচপি উঠা মোৰ অনুভৱকণক আমি সদায় যেন সতেজ কৰি ৰাখিব বিচাৰোঁ। বাৰে বাৰে অপমানিত হৈও কিয় জানো আকৌ এবাৰ তেওঁৰ ওচৰত সৰু হ'ব বিচাৰোঁ। হয়তো তেওঁক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ আমি। আজীৱন তেওঁৰ সৈতে জীৱন জীয়াব বিচাৰোঁ আমি। জীৱনত প্ৰেম বুলি ক'লে তেওঁৰ সেই সংজ্ঞা দিব বিচাৰোঁ আমি। কিন্তু জানো এনেকৈ সম্ভৱ? একপক্ষীয় এফৰ্টছ, একপক্ষীয় মৰম, একপক্ষীয় কেয়াৰ আৰু একপক্ষীয় বিশ্বাসে জানো সম্পৰ্ক এটা জীয়াই ৰাখিব পাৰে? য'ত মৰম আছে, য'ত ভালপোৱা আছে, তাত বিশ্বাস, সন্মান, সময় আৰু এফৰ্টছ গোটেইখিনি নিজে নিজে আহে। কিন্তু এইবোৰ আপুনি খুজি ৰাখিব নোৱাৰে কাৰো পৰা। আৰু একপক্ষীয়ভাৱে এনেকৈ এটা সম্পৰ্ক জীয়াই আপুনি কোনোদিনেই ৰাখিব নোৱাৰে। যদি তেওঁ ভালেই পায়, তেওঁ আপোনাক সময় দিব। যদি তেওঁ আপোনাক ভালেই পায়, তেওঁ মৰমো দিব। যদি তেওঁ ভালেই পায়, তেওঁ সন্মানো দিব। কিন্তু যদি আপুনি খুজি ল'বলগীয়া হৈছে সকলোবোৰ, তেতিয়াহ'লে নিজক প্ৰশ্ন কৰক, তেওঁ জানো আপোনাক ভাল পায়?